কাৰ বন্ধুসকল আপোনাক ফৰ্চেছ বি দি আসাম টিমলৈ স্বাগতম জনাইছো আজি ডিসকাস কৰিম যে ফৰ্চেছ কনসেপ্টত আমি কাম কৰা কি আৱশ্যকতা আছে আৰু এই প্ৰজেক্টটো যিবিলাক ৰিভলিউশন ক্ৰিয়েট হ'বলৈ গৈ আছে আপোনালোকে লাইফত নতুন এটা কনসেপ্টত তেনে ধৰণে অপৰচুনিটি নাপাব গতিকে ফৰ্চেছত আপুনি যদি আজিৰ মুহূৰ্তত চাই এই কনসেপ্টত কি হৈ আছে আজিৰ মুহূৰ্তত যদি আপোনালোকে চাই যে ইয়াতে 708 জন ব্যক্তি জড়িত হৈছে আজি দিনটোত 18,12,344 জন ব্যক্তি এই কনসেপ্টটো টোটাল চলি আছে 31 জানুৱাৰী 2020 ৰ পৰা পৰিচালিত প্ৰজেক্ট কোনো এদিনীয়া দুদিনীয়া প্ৰজেক্ট নহয় 5 বছৰ ধৰি এই কনসেপ্টটো হুচাৰূপে গোটেই বিশ্বত ৰান হৈ আছে টোটাল টাৰ্নওভাৰ পৰ্যন্ত চাব পাৰে আৰু এটো ডিসেন্ট্ৰালাইজ কনসেপ্ট হয় ব্লকচেনত এই প্ৰজেক্ট ৰান আছে ইয়াৰ যিসমূহ স্মাৰ্ট কন্টেক্ট আপোনালোকে দেখা পাইছে এইসমূহ হৈছে ফৰ্চেছ বিএছডিৰ স্মাৰ্ট কন্টেক্ট এই কপি কৰি ব্লকচেনত ৰান আছে নে নাই আপোনালোকে নিজেই গুগলত ভেৰিফাই কৰি চাব পাৰে তো সকলো ট্ৰানজেকচন ভেৰিফাই কৰিব পাৰে কাৰণ ফৰ্চেছত ট্ৰানজেকচন ভেৰিফাই মিন্স ইয়াত ব্লকচেনত থকাৰ বাবে কোনো ধৰণৰ ইউজাৰ আইডি দ্বাৰা আপোনাৰ পাছৱৰ্ড ওপেন কৰা সিস্টেম নাই ইয়াত ওপেনলি যিকোনো নতুন ৰেজিষ্টাৰ কৰা পাৰ্সন ৰেজিষ্টাৰ নকৰা পাৰ্সনেও ফৰ্চেছ প্লেটফৰ্মৰ সম্পৰ্কে গোটেই বিষয়বস্তু জানিব পাৰে ইয়াত দেখা পাইছে 8 মিনিটত $10 $5 $5 $5 মিন্স মিনিমাম 900 টকা 450 টকা $5 মানে এনে ধৰণে ইনকাম কৰিছে 1 BSD ভ্যালু যেহেতু ফৰ্চেছত ষ্টেবল কাৰেন্সিত ইনকাম হয় মানে বাইনেন্স ইউনাইটেড ষ্টেট ডলাৰত ইয়াত আৰ্নিং হয় যেটো কাৰণত ফৰ্চেছত ষ্টেবল হোৱাৰ কাৰণে ট্ৰেডিং প্লেটফৰ্মৰ নিচিনাকৈ যে ইয়াৰ মাৰ্কেট লছ হোৱাৰ কোনো সম্ভাৱনা নাই বা আপোনাৰ বাঢ়ি যোৱাৰ কোনো সম্ভাৱনা নাই এটা সদায় লিমিটেড এমাউন্টত লিমিটেড মানে আপোনাৰ BUSD ষ্টেবল কাৰেন্সি হোৱা হেতুকে ইয়াত কোনো ইস্যু নাই কোনো প্ৰবলেম নাই সকলো ইনকাম কৰিব পাৰে আপুনি যি পাৰ্সনে নহক মানে যেনে ধৰণৰ ওয়াৰ্কৰ লগত জড়িত ব্যক্তিয়ে নহক আপোনাৰ কৰ্মৰাজিত কোনো ধৰণৰ প্ৰভাৱ নপৰাকে এই প্ৰজেক্টত কাম কৰিব পাৰে কাৰণ ইয়াত জড়িত হ'বৰ কাৰণে কোনো উপযুক্ত ডিগ্ৰীধাৰী হ'ব নপৱাৰ প্ৰয়োজন নাই এখোপামান আপোনাক কোনো ধৰণৰ সাৰ্টিফিকেট নালাগে সাৰ্টিফিকেটৰ প্ৰয়োজন নাই জাস্ট এটা এন্ড্ৰইড মোবাইল প্ৰয়োজন আৰু সেই এন্ড্ৰইড মোবাইলটোৰ মাধ্যমেৰে আপোনালোকে ডলাৰ টাৰ্নিং কৰিবলৈ অপচন পাব দেখা পাইছে এবোৰ ইনকাম যত নেকি $20 $5 $5 এই ধৰণে ইনকাম কৰি আছে মিনিটে সকলোৱে কৰিব পাৰে আৰু যিবিলাক আৰ্নিং লাভ কৰিব সেই আৰ্নিং বিলাক আপোনালোকে বেংকত কনভাৰ্ট কৰিব পাৰে লগালগ 2 মিনিটৰ ভিতৰত বাইনেন্স নামৰ এটা এক্সচেঞ্জৰ মাধ্যমেৰে আপোনালোকে লগালগ নিজৰ বেংকলৈ কনভাৰ্ট কৰিব পাৰে সকলো ব্যৱস্থা আছে এক্টিভ ইনকাম আছে ইয়াত পেসিভ ইনকাম আছে এক্টিভ মিন্স আপুনি যেতিয়া ওয়াৰ্ক কৰিব আপোনালোকৰ ওয়াৰ্কৰটো ইনকাম নেনো সেকেন্ডত ডিস্ট্ৰিবিউট হয় পেসিভ মিন্স যি আপুনি যি সকল ব্যক্তিক ৰেজিষ্ট্ৰেচন কৰিব বা আপুনি যিজনৰ ব্যক্তিৰ পৰা এই প্ৰজেক্টটো জড়িত হৈছিল তেখেতলোক বা তেখেতলোকৰ কমিউনিটিৰ পৰা ইয়াতে ইনকাম সিস্টেম আছে প্লাস ৰয়্যালিটি ইনকাম আছে ৰয়্যালিটি মিন্স ইয়াতে আপোনালোকে যদি ভালকে ওয়াৰ্ক কৰে উইকলি পেআউট সিস্টেমো মানে ৰয়্যালিটি ইনকামৰ বেনিফিটও এই প্ৰজেক্টটোৰ পৰা সুবিধা আছে প্ৰেজেন্ট টাইমত এই কনসেপ্টটোৰ পৰা আপোনালোকে সুন্দৰ ইনকাম কৰিব পাৰিব আৰু ড্ৰিম ফুলফিল কৰিব পাৰিব যেহেতু বহু ইউনিক প্লেটফৰ্ম হয় কাৰণ এই প্ৰজেক্টটোৰ দ্বাৰা মই এক্টিভলি 2.5 বছৰত নাই বুলি কলো 55 লাখ মান টকা আৰ্নিং কৰিছো ইয়াত প্ৰেক্টিকেল চাব পাৰে সুন্দৰ প্লেটফৰ্ম কিন্তু কথাটো হল ইয়াত জড়িত হ'বৰ কাৰণে যেহেতু ডিসেন্ট্ৰালাইজ প্লেটফৰ্ম এমডিচিএমডিস কোনো ধৰণৰ বেক অফিস কোনো হিউম্যান কন্ট্ৰোল হিউম্যান অথৰিটি যেহেতু নাই তো এই সিস্টেমত জড়িত হ'বৰ কাৰণে আপোনালোকক কি লাগিব যিবিলাক ডেইলি যিবিলাক ইনকাম হয় $5 হওক $10 হওক $20 ইয়াত ইনকাম কৰিবৰ কাৰণে আপোনাক প্ৰয়োজন হ'ব ডলাৰ ভালকে যদি এই প্লেটফৰ্মৰ পৰা যদি ইনকাম কৰো বুলি ভাবে আপোনালোকে যিবিলাক ডিজিটেল স্লট থাকিব XT and X4 প্ৰগ্ৰামত দেখা পাইছে স্ক্ৰিনত XT X4 আপোনাৰ 12টা কৈ ডিজিটেল স্লট আছে যদি ভাল ইনকাম কৰিব বিচাৰে ডাঙৰ স্লট লৈ ষ্টাৰ্ট কৰিব পাৰে মিনিমাম $5 $10 $20 $40 $80 $160 $320 $640 $1250 এই ধৰণে আপোনাৰ টোটাল 12টা স্লট আছে মই যেহেতু 10টা স্লট 11টা স্লট ওপেন কৰিছো তো ইয়াৰ ভিতৰত আপুনি কিমান স্লট লৈ কিমান ডলাৰ লৈ ষ্টাৰ্ট কৰে সেই ডলাৰসমূহ কাকো দিয়াৰ কোনো প্ৰয়োজন নাই কাৰণ ইয়াত কোনো ফৰ্চেছৰ কোম্পানীয়ে নহয় যেহেতু ইয়াত কোনো মানৱ কন্ট্ৰোল নাই আৰু কোনো কোম্পানী একাউণ্টে নাই তো ফৰ্চেছত আপুনি নিজে পাৰ্সোনালি যিকোনো এক্সচেঞ্জাৰ যোগেদি ডলাৰ বাই কৰি BUSD বাই কৰি BNB বাই কৰি আপোনাৰ নিজৰ ট্ৰাষ্ট ওয়ালেট এটা প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব লাগিব সেই ট্ৰাষ্ট ওয়ালেটটো ওপেন কৰি তাত ডলাৰসমূহ এড কৰি আপোনালোকে স্লটসমূহ এক্টিভ কৰিব পাৰে ইয়াত মুটকৈ আপোনালোকো বেছি আৰ্নিং কৰিবলৈ অপৰচুনিটি পাব এটো কোনো কাৰো অধীনত কাম কৰা সিস্টেম নহয়
জাষ্ট মই অপৰচুনিটি প্ৰভাইড কৰিছোঁ আপোনালোকে যদি ডিচিশ্যন লৈ কাম কৰে এই প্ৰজেক্টটোৰ পৰা সুন্দৰ ইনকাম কৰিব পাৰিব আৰু নিজৰ ওপৰত ডিপেণ্ড হৈ স্বাধীনভাৱে এটা কাম কৰিবলৈ অপশ্যন পাব ডিচিশ্যন লওক আৰু ভালকৈ যদি ভাল এটা অপশ্যন এটা ছিকিউৰ প্লেটফৰ্মৰ যদি সন্ধানত আছিলে ফ'ৰ্চেছ আপোনাৰ কাৰণে টাৰ্ণিং পইণ্ট জাষ্ট ষ্টাৰ্ট কৰক আৰু ডেইলি বেচিছ সুন্দৰ ইনকাম কৰিবৰ কাৰণে যত্ন কৰক ধন্যবাদ